গাইজ মোৰ চেনেললৈ আপোনালোকক আকৌ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ড আজি ৱেলকামটো বেলেগ ধৰণৰ হ'ব, কাৰণ এজন কেৰেলাৰ পৰা দাদা দুজনমান আহিছে। তো দাদাজনমান লগ পাইছোঁ। তো আজি বলকচোন অল আছাম ৰাইড কৰিম বুলি কৈছে। তো দাদাজনৰ লগত কথা পাতোঁ, কিন্তু কিবা এটা খাই আছে। भैया मतलब आप ऑल आसाम राइड करेगा, आपको आसाम के कैसा लग रहा है? Kamakita temple is super, and also the roads and villages is amazing. अच्छा एक बार जय जय आसाम बोलिए। Jai Assam. जय Jai. आय जय आय आसाम। Jai Assam, right? जय आय आसाम। जय आय आसाम। Jai I Assam. फिर से एक बार। Jai I Assam. थैंक यू। आपको कैसा लग रहा है, मतलब आसाम आगे? अच्छा है। अच्छा है ना? हाँ, आसाम बहुत डिफरेंट है। आप लोग पूरा ऑल आसाम राइड करेगा, ठीक है? मतलब कितना दिन लगेगा? I speak in English. Okay. ये आप Okay. We mostly 20 days 20 days। roaming around all the places in this states, 7 states. So we travel from Kerala, and first we reach to Andhra, then Odisha, then West Bengal, then Sikkim, then Assam. Next we are going to Meghalaya, like all the places. 7 states. এইখনে দাদাহঁতৰ গাড়ী। তো এতিয়া দাদাহঁতক দিলোঁ বিদায়। তো আমিও ল'ব লাগে বিদায়। তো এফালে দাদা কেইজনমান মাতিছে। তো এইকণতে লগ ধৰোঁ, কি কয় শুনো। তো আমাৰ এজনটো লগৰজনৰ পিছলৈ অহাই নাই, দেখাই পোৱা নাই এতিয়ালৈকে। তো আহি থকা অলপ আঁতো ৰখাও হ'ব, দাদা কেইজনৰ লগত কথা পতা হ'ব। তো জয় শ্ৰীৰাম, আগলৈকে ভিডিঅ'টো চাই থাকক। তো গাইজ আমি আহি থাকোঁতে বৰ্তমান দাদা এজন লগ পালে। দাদাজনে কৈছে যে আমাৰ লগত এটা ইণ্টাৰভিউ ল'ব। তো আমি কৈছোঁ হ'ব, একো নাই, আমাৰ কোনো প্ৰব্লেম নাই। তো এতিয়া দাদাজনৰ লগ পাওঁ। দাদাজনে আমি গোটেইখিনি ইণ্টাৰভিউ দিলোঁ। পিছত দাদাৰ পৰা কিছুমান কথা শুনিব বিচাৰিম। তো দাদা, আপুনি ক'ৰ পৰা আহিছে? মোৰ ঘৰ বৰপেটা। বৰপেটাৰ পৰা আহিছে ন? মই গুৱাহাটী গৈছিলোঁ। দাদা আমাক দেখি ৰৈ গ'ল। দেখি লৈ গ'লে মানে কি, সিহঁতৰ যদি ইণ্ডিয়ান ফ্লেগ হয়। এইটো চাই কেনে মানে কি ভাল লাগিল অলপ, মানে খোজকাঢ়ি ক'ৰবাত গৈ আছে মানে মোৰ বহুত ভাল লাগিল। মানে মই ভাবিলোঁ মোৰ জল্দি আছিল, তথাপি ভাবিলোঁ মই অলপ ৰখি যাওঁ, এটা কথা বতৰা পাতোঁ যে ক'ত গৈ আছে, মোৰো ভাল লাগিব। তো সেইকাৰণে ৰখিলোঁ আৰু মানে মই এটা ভিডিঅ' বনাই ৰাখিলোঁ, স্মৃতিৰ কাৰণে ভিডিঅ' এটা বনাই দিলোঁ। পিছে আপোনাৰ চেনেলটোৰ নামটো ক'ব নে? মোৰ ইউটিউব চেনেল আছে, কিন্তু মই ফেচবুকত বেছি মানে কাম কৰি আছোঁ। নামটো ক'ব নে? আফুল ভাই। আফুল ভাই। আফুল ভাই, AFUL আফুল ভাই। আফুল ভাই আপোনালোকে চাব পাৰিব ফেচবুকত, চাৰ্চ কৰি চাব আৰু ইহঁতৰ কাৰণে দোৱা কৰিব। ভাল লাগিছে ইহঁতে অসমৰ পৰা টিভিত গৈ আছে, তো ইহঁতৰ কাৰণে দোৱা কৰিব। তোমালোকে ভালকৈ যোৱা, এইটো আশা কৰোঁ তোমালোকে ভালকৈ যোৱা, আৰু ৰাস্তা দি ভালকৈ এক চাইডে হৈ যাবা। গাড়ী আছে, বহুত কিবা আছে, তোমালোকে ভালকৈ যাওঁ, ভালকৈ আহিবা। এইখিনি তোমাৰ কাৰণে মই নিজে দোৱা কৰিম। ধন্যবাদ, আপোনাৰ দাদালৈ ধন্যবাদ থাকিল যে দাদাই ভাল কথা কেইটামান শিকাই দিলে, যে ৰাস্তা চাইডে কাৰণ সাৱধানকৈ যাব, সদায় নিজৰ ছেফটিটো মেইন থাকিব লাগে। এইবোৰ দাদাই আমাক নিজৰ বুলি ভাবি তো ছেফটিটো দেখাই দিছে, কৈছে যে ছেফটি এনেকৈ যাবা, তো ৰাস্তাটো চাইডেদি যাবা। তো ধন্যবাদ দাদালৈ, ধন্যবাদ থাকিলে। তো গাইজ তাৰ পৰা আহি পেলাই বহুতখিনি জেগা আহিলোঁ। তো এতিয়া মানে অলপমান বহিছোঁ। এখন জেগা ভাল আছিলে, তো এখন জেগা ভাল সুবিধাও আছিলে, ৰাস্তাটোৰ পৰা এইখিনিতে এটা বঢ়িয়া এটা জেগা আছিলে। তো এইখিনিতে বোলো অলপ ভাগৰটো মাৰি লওঁ। তো সেইকাৰণে অকণমান আৰাম কৰিলোঁ। তো আৰাম কৰি বেছি দেৰিও কৰিব নোৱাৰি ইয়াত। তো যাম, আমাৰ এতিয়া আৰু দূৰ আছে, আৰু যাম। এতিয়া সময় হৈছে এটা বাজিছে। তো সেইকাৰণে আৰু যাবই লাগিব। তো 5টা বাজিলৈ ৰানিং কৰিব আছে। যদি 5টা বাজিৰ পিছত যদি ক'ৰবাত যদি আমাৰ মন্দিৰ নাপাওঁ, আমাৰ লক্ষ্যস্থান নাপাওঁ 5টা বাজিত, তো তেতিয়া আৰু যাব লাগিব। তো সেইটো কাৰণে ইয়াত বেছি পলম কৰিব নোৱাৰি। তো পলম জয় শ্ৰীৰাম। তো গাইজ বহুত মূৰত তাৰ পৰা হাজোৰ পৰা খোজকাঢ়ি এতিয়া বৰ্তমান এটা পেট্ৰল পাম্প পাইছোঁ। তাকো পেট্ৰল পাম্পটো বন্ধ হৈ আছে পেট্ৰল পাম্প। আৰু আমি ইয়াতে থাকিবলগীয়া হ'ল। সেইটো কাৰণে আমাৰ এইটো হ'ল কেম্প। আমি ইয়াতে কেম্প ধৰিলোঁ। তো ইয়াতে থাকিব লাগিব আজি। তো আজি আমি মন্দিৰ এটা চাইছিলোঁ, আৰু মন্দিৰটো আছে নলবাৰী ৰোডত। আমি আহিব লাগে বৰপেটা ৰোডত। সেইটো কাৰণে আমি মন্দিৰটো যাব নোৱাৰিলোঁ, মানে মন্দিৰ এফালে যাবলগীয়া নহয় যেতিয়া এফালে নাযাওঁ, আৰু নহ'লে আকৌ ৰিটাৰ্ণ আহিব লাগিব আকৌ ঘূৰি। সেইকাৰণে চিধা এফালে ঘূৰি আহিলোঁ। এটা মন্দিৰ আছে, কিন্তু এটা মন্দিৰটো হ'ল ইয়াৰ পৰা নাই কমে মানে 7 কিলোমিটাৰমান দূৰত আছে সেই মন্দিৰটো। সেইটো কাৰণে আমাৰ দেৰি হৈ যাব। সেইটো কাৰণে আমি ইয়াতে থাকিম, কাৰণ ৰাতি হৈ যাব, নহ'লে কাইলৈ কিনো কৰিম। তো কাইলৈ নহ'লে খোজকাঢ়ি যাব লাগিব। তো সেইটো কাৰণে দেৰি হৈ যাব যেতিয়া। তো সেইটো কাৰণে এতিয়া ইয়াতে থাকিম। তো কাৰণ সেইটো মন্দিৰ ন 7 কিলোমিটাৰমান দূৰত আছে। তো সেইটো কাৰণে
এতিয়া যে খোজকাঢ়ি যাওঁ নাইকমে 10টামান বাজিব তো সেইটো কাৰণে সোনকালে এতিয়া ইয়াতে থাকিলোঁ তো সোনকালে ৰাতিপুৱা ওলাই যাম এতিয়া ইয়াতে সামৰণি মাৰিছোঁ জয় শ্ৰীৰাম